বিজেপি আৰএছএছে কৈছে যে মুছলমানৰ সংখ্যা বাঢ়িছে, গতিকে হিন্দুৰ সংখ্যা এনেকৈ বাংলাদেশৰ পৰা আনি বঢ়াই লৈ অসমীয়া জাতিক হিন্দুৰ পৰিমাণ বঢ়াব লাগিব। গতিকে আৰএছএছ বিজেপিৰ এই কু অভিসন্ধি আমি সকলোৱে বন্ধ কৰিবই লাগিব। অখিল গগৈয়ে ৰাইজক বিপথে পৰিচালিত কৰিছে। অখিল গগৈয়ে মুছলমান জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। অখিল গগৈৰ মৌলবাদী সংগঠনেৰে সুসম্পৰ্ক আছে। বিধায়ক শিলাদিত্যদেৱৰ চাঞ্চল্যকৰ অভিযোগ। অখিল গগৈ কাৰ কাৰণে মাত মাতিছে মই তেওঁক প্ৰশ্ন কৰোঁ। কাৰ কাৰণে মাত মাতিছে? দেখা যায় যে অখিল গগৈ খালি হিন্দু শৰণাৰ্থীৰ কথা কৈ থাকে। তেওঁ কিন্তু মুছলিম যিসকল বাংলাদেশী সোমাইছে তেওঁলোকৰ কিন্তু এবাৰো মাত মাতা নাই। তেওঁ কিন্তু এবাৰো আন্দোলন কৰা নাই যি আমাৰ 10,000 বিঘা সত্ৰৰ মাটি বেদখল হৈ আছে। তেওঁৰ কথাটো হ'ল যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ হ'ব নালাগে। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ নহ'লে তেতিয়া কি হ'ব, বহু সংখ্যা হিন্দু হয়তো নাগৰিকতা কাটি যাব, তেওঁলোকে অসমৰ পৰা ওলাই যাব, আৰু অসমৰ পৰা যদি ওলাই যায় তেতিয়া মুছলিমৰ যিটো পাৰ্চেণ্টেজ অসমত আৰু বাঢ়ি যাব। অসমটো যেন মুছলমান প্ৰধান ৰাজ্য হয় তাৰ কাৰণেও হয়তো আগবাঢ়ি গৈ আছে বহু সংগঠন, মুছলিম মৌলবাদী সংগঠন, আৰু তেওঁলোকৰ কাম কৰি আছে। হয়তো কিবা পাই আছে হ'ব পাৰে, টকা পইচাও হয়তো লেনদেন হ'ব পাৰে, আৰু তাৰ কাৰণে আমাৰ কিছুমান সংগঠনে তেওঁলোকে মাত মাতি আছে সেই মৌলবাদী সংগঠনৰ পক্ষে। 100% আছে, তেওঁলোকে নিশ্চয় কিছুমান মৌলবাদী সংগঠনৰ লগত যুক্ত আছে, নহ'লে তেওঁলোকে অসমক মুছলিম পাৰ্চেণ্টেজটো বঢ়াবৰ কাৰণে ইমান কিয় কথা কৈ আছে? যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ জাতীয় দল সংগঠনৰ সৈতে সৰব হৈ পৰিছে অখিল গগৈ, সেই সময়ত অখিল গগৈৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিলে বিধায়ক শিলাদিত্যদেৱে। এইকাৰণে ভুল কথা কৈ পেলাই অসমীয়া মানুহক বেপথত লৈ যোৱাৰ এই ষড়যন্ত্ৰ অখিল গগৈ কিয় কৰি আছে? এতিয়া কোনোবাই গগৈয়ে ক'ব যে তেতিয়াহ'লে আমি কি আমেৰিকাৰ পৰা হিন্দু আহিলে আমি তেওঁলোকক শৰণাৰ্থী বা তেওঁলোকৰ চিটিজেনশ্বিপ দিম নেকি? আমেৰিকাটো ভাৰতত নাছিলে। আমাৰ গগৈক ক'ব লাগিব, জানিব লাগিব, ইতিহাস পঢ়িব লাগিব, হয়নে নাই? খালি মৌলবাদীৰ লগত সংগঠন কৰি থাকিলে নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ পোষকতা কৰিবলৈ গৈ এইদৰেই অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে শিলাদিত্যদেৱে। আৰু মই বাৰে বাৰে কৈছোঁ, আজি অখিল গগৈটো এবাৰো মাত পতা নাই যে 71 কিয়, 47 কিয় নহয়, সেইটোতো তেওঁ কোৱা নাই। ইফালে কেৱল শিলাদিত্যদেৱেই নহয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মুকলিকৈ সমৰ্থন জনালে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ লগতে যুটীয়া সংসদীয় কমিটিৰ সদস্য কামাখ্যা প্ৰসাদ পাছাই। কেইটামান হিন্দু বাংলাদেশী হয়তো আহিছিলে যিখিনি সময়ত খুব মুষ্টিময় সামান্য, সেইসকলে আমাৰ থ্ৰেট হ'ব নোৱাৰে, আমাৰ অস্তিত্বৰ ভাবুকি হ'ব নোৱাৰে। কেতিয়াও নাভাবোঁ যে তেওঁলোকে আমাৰ অস্তিত্বৰ ওপৰত আঘাত সানিব। মানুহক এনেকুৱা এটা ধাৰণা দিয়া হৈছে যে এই আইনখন কেৱল অসমৰ কাৰণেহে প্ৰস্তুত কৰিবলৈ বিচৰা হৈছে, অকল অসমৰ কাৰণে প্ৰস্তুত কৰিবলৈ বিচৰা হৈছে, আৰু ৰাজনৈতিক ৰহণ দিয়া হৈছে, ধৰ্মীয় লেপন দিয়া হৈছে। আচলতে এই বিষয়বিলাক কিমানটো জটিল নহয়, আৰু মই ভাবোঁ ইয়াত শংকিত হ'বলগীয়া কোনো বিষয় নাই, শংকিত হোৱাৰ প্ৰশ্ন নাই, কোনো শংকিত হ'ব নালাগে, আৰু এইটো এটা কোনো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ, ৰাজনৈতিক কনস্পিৰেচি বুলিও ভাবিব নালাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।